বহুদিনেই হ'ল নহয় ভ্লগবোৰ নিদিয়া বাৰু যি নহওক এইবোৰ কাম কৰি থাকোঁতেই কেতিয়ানো ৰাতিপুৱাই গ'ল গমকে নাপালোঁ। ইয়াৰ পিছত আকৌ গোটেই ৰুমটো চাফ চিকুণ কৰি বিচনাত উঠো মানে প্ৰায় 5টা মানেই বাজিলে। খুব বেছি প্ৰায় 3 ঘণ্টামান সময় শুই মেলি অকণমান বেলা যোৱাত গ'লোঁ আমি আকৌ কুবাহঁতৰ ঘৰলৈ বুলি। তাত পিছে চাহও খালোঁ, কিন্তু চাহ খোৱা ভিডিঅ'টোহে কৰা নহ'ল। পিছত আকৌ তাই ফল আনিলে খাবলৈ, ফলখিনি খালোঁ। ফলখিনি খাই মেলি অকণমান এনেই কথা বতৰা পাতি আকৌ ঘৰলৈ বুলি আহিলোঁ। পিছে এই ক্লিপখিনি যোৱাকালিৰে আছিল দেই। আজি আকৌ এইযোৰ কাপোৰ কমপ্লিট কৰি উলিয়ালোঁ, ব্লাউজ চাদৰ মেখেলা সম্পূৰ্ণ কাপোৰযোৰ। আৰু এই ৰাস্তাটোৰে যে কেনেকৈ পাৰ হৈ আহিছোঁ ভগৱানেহে জানে। লিজাৰ লগত এঠাইলৈ গৈছিলোঁ, তাৰ পৰা আহি বৈ মতা দেখি বৌহঁতৰ তালৈ গ'লোঁ আৰু বৌয়ে কিবা চিলাবলৈ উলিয়াইছে আৰু সেই দেখি কিয়ানে তাক লৈ খেলি আছে। কিয়ানহঁতৰ পৰা আহি দুপৰীয়া ভাত পানী খাই অকণমান জিৰাই লৈ আমি গ'লোঁ আমাৰ প্ৰতি বছৰে হোৱা ৱৰ্কশ্বপটোলৈ। আৰু ইয়ালৈ আহিলে এটা বেলেগ ভাল লগা অনুভৱ হয়। সৰু সৰু ল'ৰা ছোৱালীবোৰে নিজৰ কামত ব্যস্ত, সিহঁতক চাই ভাল লাগে। আৰু আমিবোৰতো আছোৱেই, আমাৰ হাঁহি ধেমালি এটাই আনটোক জোকোৱা এইবোৰৰ মাজেৰে সময়বোৰ পাৰ হৈ থাকে। এনেদৰেই ব্যস্ততা, কাম, হাঁহি ধেমালি, অকণমান জিৰণি আদিৰে ভৰা মোৰ দৈনন্দিন জীৱনৰ কাহিনীবোৰ স্মৃতিৰূপে এই ভিডিঅ'বোৰত সাঁচি ৰাখোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায়। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।